ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশ্যনৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ কোৱেশ্চন আনসাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ আপলোড পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল প্ৰতিটো কোৱেশ্চনৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। এই 5 ছেকেণ্ডৰ ভিতৰত কোনে কিমানটা শুদ্ধ এনসাৰ কৰিব পাৰে এটা ভিডিঅ'ৰ শেষত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। সো বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1। এজন শিক্ষকৰ কৰ্তব্য কি? এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, ছাত্ৰ ছাত্ৰীৰ মেধাৰ উন্নয়ন। কোৱেশ্চন নম্বৰ 2। ছাত্ৰ ছাত্ৰীৰ সমৰ্থৰ শুদ্ধ পৰিমাপ কি? এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, ষান্মাসিক পৰীক্ষা। কোৱেশ্চন নম্বৰ 3। শিক্ষক হিচাপে তুমি সেইসকল ছাত্ৰ ছাত্ৰীক ভাল পোৱা। এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, যিসকল সক্ৰিয়। কোৱেশ্চন নম্বৰ 4। শিক্ষকৰ বাবে উৎকৃষ্ট পদ্ধতি কোনটো? এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, প্ৰকল্প পদ্ধতি। কোৱেশ্চন নম্বৰ 5। শিক্ষা লাভৰ বাবে প্ৰথম শাৰীত কোন থাকিব? এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, যিসকলে শিক্ষকৰ পৰা শিকে। কোৱেশ্চন নম্বৰ 6। সকলো সময়তে নিৰাপত্তাহীনতাত ভুগে। এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, পিতৃ মাতৃহীন শিশুৱে। কোৱেশ্চন নম্বৰ 7। শিক্ষণৰ অভিজ্ঞতা শিক্ষকৰ চিন হিচাপে ভবা হয়। এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, শ্ৰেণীকক্ষৰ নিস্তব্ধতা। কোৱেশ্চন নম্বৰ 8। মানুহ আৰু জীৱ জন্তুৰ মাজত পাৰ্থক্য কি? এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, সংজ্ঞাত্মক বিকাশ। কোৱেশ্চন নম্বৰ 9। মানৱ জীৱনক বিকাশৰ অধ্যয়নত পোনপ্ৰথমে মনোনিৱেশ কৰিছিল। এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, ৰুছ'। আজিৰ অন্তিমতম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10। সামাজিক বংশগতি হ'ল। এটা চাইড অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, ব্যক্তিয়ে পূৰ্বপুৰুষৰ পৰা লাভ কৰা সংস্কৃতিৰ প্ৰভাৱ। থেংক ইউ বন্ধু বান্ধৱীসকল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।